স্বাগতম জানাইছো আপোনাক আমাৰ আজিৰ টেক ডাটাৰ 18 ভিডিঅ 2021 চনৰ চৰকাৰী গড়ৰ নতুন লিষ্ট পকা পাইছে। আপোনাৰ নাম লিষ্টত আছে নে নাই কেনেকৈ চেক কৰিব বলক ভিডিঅটো আৰম্ভ কৰো। আপুনি ক্ৰম ব্ৰাউজাৰত যাব, গৈ পিনে ওপৰত আপোনাৰ ক্ৰম ব্ৰাউজাৰত যাব, গৈ পিনে আপুনি সাৰ্চ কৰিব rhreporting.nic.in। rhreporting.nic.in আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাক এনেকৈ এটা ডেশবুক খোল খাব। আপোনাৰ গাইডলাইন কেইটা আপুনি পঢ়ি ল'ব। তললৈ সুইপ আপ কৰিব। তলে এইটো দেখা পাইছে ওৱান বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ক্লিক কৰিব। আপুনি সাৰ্ভাৰত দেখা পাইছে আপোনাৰ সিলেকশ্যন ফিল্টাৰ আপুনি অসমখন সিলেক্ট কৰিব। আমাৰ অসম, আমি 2 নম্বৰ সিলেক্ট কৰিব ডিস্ট্ৰিক্ট, আমাৰ লখিমপুৰ, আমি লখিমপুৰ সিলেক্ট কৰিম। 3 নম্বৰ যাব সিলেকশ্যন কৰিব, মই আমাৰ ব্লকটো সিলেক্ট কৰিব লাগিব। আমি আমাৰ ব্লক হৈছে কৰণাবাৰী সিলেক্ট কৰিম আমি। 4 নম্বৰত যাম, আমাৰ গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰিব লাগিব। আমাৰ গাঁও পঞ্চায়ত হৈছে যুৱনগৰ সিলেক্ট কৰিম। 5 নম্বৰত আপুনি কোনটো চনৰ আপোনাৰ ঘৰৰ লিষ্টটো চাব বিচাৰে, আপুনি 2001 মই 2020-21 চেক কৰিম। আপুনি কোনটো আঁচনি চাব বিচাৰে, কোনটো আপুনি স্কিম চাব বিচাৰে সেইটো আপুনি সিলেক্ট কৰিব। মই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সিলেক্ট কৰিম। সিলেক্ট কৰি আপোনাৰ কেপচাৰটো দবাব লাগিব। প্লাছ আপোনাৰ 21 আৰু 10 আছে, আপোনাৰ 31 হ'ব। টোটেল আপোনাৰ এনেকুৱা এটা আহিব পাৰে কেপচা। আপুনি কেপচাৰটো মাৰি ল'ব। কেপচা এতিয়া প্লাছ হ'ব, কেপচা মাইনাছো থাকে, আপুনি ভালকৈ চাই ল'ব। দেখিছে আপোনালোকৰ সন্মুখত এটা লিষ্ট খুলি আহিছে। লিষ্টখনত আপুনি চাব পাৰিব আপোনাৰ নাম, আপোনাৰ দেউতাকৰ নাম, আপোনাৰ যাৰ নাম আপোনাৰ ফটো মাৰিছিলে ঘৰে আহি পিনি ফটো মাৰিছিলে, এইকেইটা লিষ্ট আপুনি চাব পাৰিব। এতিয়া আপোনাক স্ক্ৰল ডাউন কৰি গৈ থাকিব আপোনাৰ নামটো বিচাৰি। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব।